আজি মই আপোনালোকক জনাবলৈ ওলাইছোঁ পখিলাৰ জন্ম বৃত্তান্ত সম্পৰ্কে। পখিলা, আপুনি হয়তো নিশ্চয় দেখিছে আপোনাৰ ওচৰে পাজৰে উৰি থকা ৰং বেৰঙৰ পখিলাবোৰ। কিন্তু আপুনি জানেনে এই পখিলাবোৰ জন্ম কেনেকৈ হয়? আহক আমি এই ভিডিঅ'টোত চাওঁ পখিলাৰ কেনেকৈ জন্ম হয়। পখিলা এটা সন্দীপৰী প্ৰাণী, যি নিজৰ ঠেং, মূৰ, শৰীৰ, বক্ষৰে তিনিটা খণ্ডৰে খণ্ডিত এটি দেহ। মূৰৰ লগত সংযুক্ত এযোৰি চকু, এযোৰ এণ্টিনা, যাৰ সহায়ত গন্ধ পায়। স্প্ৰিং সদৃশ এখন জিভা, যাৰ জৰিয়তে ফুলৰ ৰস পান কৰে। প্ৰথম অৱস্থাত এজনী মাইকী পখিলাই গছৰ পাতত এবাৰতে বহু সংখ্যক কণী এৰি দিয়ে। সেই কণী কিছুদিন থকাৰ পাছত তাৰ পৰা এডাল বিছাজাতীয় পকুৰ জন্ম হয়। পখিলাৰ কণীৰ পৰা জন্ম হোৱা বিছাজাতীয় পোকডালে জন্মিয়ে নিজৰ কণীৰ খোলাটো খায়। তাৰ পাছত গছৰ পাত খাবলৈ আৰম্ভ কৰে। আপুনি হয়তো ওচৰে পাজৰে নিশ্চয় দেখিছে গছৰ পাত খাই থকা পোকবোৰ, যাৰ পৰাই আমি দেখি থকা সেই পখিলাবোৰৰ জন্ম হয়। বিছাজাতীয় পোকডাল গছৰ পাত খাই খাই এটা সময়ত পৰিপুষ্ট হয়, এটা নিৰ্দিষ্ট সীমাৰ অন্তত দৈহিক বৃদ্ধি বন্ধ হৈ পৰে। তেতিয়া গছৰ ডালৰ এটা নিৰ্দিষ্ট ঠাইত গৈ সেই বিছাডালে ওলমি ৰয় আৰু তাৰ দেহৰ পৰা এটা আৱৰণৰ সৃষ্টি কৰে। লাহে লাহে সেই আৱৰণটোৰ ভিতৰত সোমাই পৰে আৰু এটা লেটাৰ সৃষ্টি হয়। আপুনি হয়তো লেটা দেখিছে, এৰুপলুৰ যেনেকুৱা এটা লেটা থাকে, ঠিক তেনেকুৱা এটা লেটাৰ সৃষ্টি হয়। সেই লেটাটো প্ৰায় 14-15 দিন তাত ওলমি ৰয়। 14-15 দিনৰ অন্তত লেটাটো লাহে লাহে ফাটিবলৈ লয় আৰু ভিতৰৰ পৰা ওলাই আহে ৰং বিৰঙৰ এটা পখিলা। প্ৰথম অৱস্থাত পখিলাটো সৰু হয়। প্ৰায় আধা ঘণ্টাৰ ভিতৰত পখিলাটোৰ দেহ সম্পূৰ্ণ বৃদ্ধি হয় আৰু প্ৰায় কিছু সময়ৰ পিছতে সি উৰিব পৰা হয়। আমি দেখি থকা পখিলাবোৰৰ দৰে এটা দৈহিক গঠন হয়। তাৰপিছত সি উৰিবলৈ আৰম্ভ কৰে। এয়াই আমি দেখি থকা পখিলাবোৰৰ জীৱন বৃত্তান্ত।